এই কারণে পাতিছো যে আমি দেখিবলৈ পাইছো কিছুদিন আগত আমার যি অসমৰ সিঙ্গার গায়ক জুবিন গাৰ্গ ডাঙৰীয়াই যি ধৰণে মন্তব্য আগবঢ়াইছিল এখন গোৱালপাৰা এখন মিউজিক্যাল প্ৰগ্ৰামত আমি এই মন্তব্যৰ ওপৰত আমি প্ৰথমতে জুবিন গাৰ্গ ডাঙৰীয়াক আমি গৰিহণা দিছো যে গায়কৰ কোনো ধৰ্ম নাথাকে গায়কৰ কোনো জাতপাত নাথাকে আৰু জুবিন গাৰ্গে কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস নজনাকৈ যি ধৰণে মন্তব্য এটা ৰাজহুৱা স্থানত কৰিছে আমি সদৌ কোচ ৰাজবংশীৰ ছাত্ৰ সন্থাই আমি এই মন্তব্যক আমি গৰিহণা দিছো ধিক্কাৰ জনাইছো আৰু আপোনালোকৰ সংবাদমেলৰ যোগেদি আমি জুবিন গাৰ্গ ডাঙৰীয়াক আহ্বান কৰিম যে আপুনি কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস অধ্যয়ন কৰক আপুনি যে কয় বৰ অসম আজি বৰ অসম গঢ়াত কোচ ৰাজবংশী জনগোষ্ঠীৰ যথেষ্ট ভূমিকা আছে আজি সমগ্ৰ অসম তথা ভাৰতবৰ্ষে গম পায় যে আজি মা কামাখ্যা যিখন মন্দিৰ আছে এই মা কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল আমি আপোনালোকৰ সংবাদমেল যোগেদি জুবিন গাৰ্গ ডাঙৰীয়াক আহ্বান কৰিম যে আপুনি প্ৰত্যেকখন যেতিয়া নেকি আপুনি মঞ্চত আহে আপুনি নিজে গান গাই কৈ থাকে যে ৰাজনীতি নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু কিন্তু এজন গায়ক হয় এজন সিঙ্গাৰ হয় কেনেকৈ এজন এটা নিৰ্দিষ্ট জাতিক নিৰ্দিষ্ট এটা জনগোষ্ঠীক আপুনি আঘাত আনিব পাৰে আপনার কোনো অধিকার নাই হয় ভারত সংবিধানত অধিকার আছে মৌলিক অধিকার আছে নিজস্ব বক্তব্য রাখার কারণে অধিকার আছে কিন্তু কোনো একটা জনগোষ্ঠীক আঘাত করা ক্ষতি করা কোনো তার রাইট নাই আমি জুবিন গাৰ্গ ডাঙৰীয়াক আহ্বান কৰিম প্রথমতে আপনি গায়ক হিসেবে আমি ভাল পাও আমি জুবিন গাৰ্গ ডাঙৰীয়াক আমার কোচ ৰাজবংশী জনগোষ্ঠী বহুত গান গাইছে আমি সেই কারণে জুবিন গাৰ্গ আমি সম্মান কৰো আমি নিশ্চয় জুবিন গাৰ্গ আমি ভাল পাও অসমে ভাল পায় কিন্তু আমি দেখিবলৈ পাইছো জুবিন গাৰ্গ ডাঙৰীয়াই যে যি আমাৰ গোৱালপাৰাত যি ধৰণে মন্তব্য কৰিছে আমি লজ্জিত হৈছো আমি অপমান হৈছো আমাক দুখ লাগিছে আমি জুবিন গাৰ্গ ডাঙৰীয়াক আহ্বান কৰিম যে আপুনি যি বক্তব্য ৰাখিছিল যে মন্তব্য কৰিছিল অতি সোনকালে আমি সময়সীমা বান্ধি দিছো 24 আৱাৰ্ছৰ ভিতৰত আপুনি এই যি বক্তব্য ৰাখিছিল এটো উজ্জ্বল কৰিব লাগে আৰু যদি নকৰে সমগ্ৰ অসমতে জুবিন গাৰ্গ ডাঙৰীয়াই কিন্তু প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব আৰু কোচ ৰাজবংশী জনগোষ্ঠীয়ে জুবিন গাৰ্গৰ যি ধৰণৰ আমার যে ধরনের আমি গান হিসাবত অনুষ্ঠানত মাতো আমি কিন্তু এটু বর্জন করিম আমার স্পষ্ট কথা আমি 24 ঘন্টা সময় বান্ধি দিছো 24 ঘন্টার ভিতরে জুবিন গাৰ্গ ডাঙৰীয়াই এই মন্তব্যখিনি বর্তমানৰ যি আমি সোশ্যাল মিডিয়ায় হোক বা বিভিন্ন মেল বা বিভিন্ন আমি নিউজত আমি পাই থাকো যে আমার পৃথক ক্ষমতাবোৰ রাজ্য তথা কোচ ৰাজবংশী জনগোষ্ঠী জনজাতিকৰণৰ যি আমি দীর্ঘদিনীয়া দাবী এই দাবিৰ ওপৰত আমাৰ এটা সময়ত আমাৰ বহুত ভাই সতীৰ্থই এটা বেলেগ পন্থাত গুচি গৈছিল আজি আপোনালোকে জ্ঞাত যে কেএলও নামে এটা সংগঠনে নিজৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত এটা নিজৰ এটা বেলেগ পন্থাত গুচি গৈ হাতত অস্ত্ৰ তুলি লৈছে আমি কিন্তু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি বাৰম্বাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰ সমান্তৰালভাৱে আমি দাবী উত্থাপন কৰি আহিছিলো যে এই ভাইসকলক মূল হোটেলৈ ঘূৰি আনিব লাগে আৰু শান্তি চুক্তিৰ জৰিয়তে এটা ভাল এটা ফল এটা ডিসকাস করি যাতে বস্তুখিনি আদায় কৰিব পাৰে কিন্তু আমি দেখিবলৈ পাইছো বৰ্তমানে আমি জীবন সিংহৰ নেতৃত্বত যেটো সংগঠন চলি আছে আমাৰ যে সেনাধ্যক্ষ জীবন সিংহ কেএলৰ যে চেয়াৰম্যান আমি দেখিবলৈ পাইছো যে ভাৰত চৰকাৰৰ লগত কিবা এটা শান্তি চুক্তিৰ এটা প্ৰক্ৰিয়া আগবাঢ়ি আছে আমি নিশ্চয় এই ক্ষেত্ৰত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি ওয়েলকাম জনাম আৰু এই ক্ষেত্ৰত আপোনালোকৰ সংবাদমেলৰ যোগেদি আমি অসম চৰকাৰ বিজেপি চৰকাৰ দাবী জনাম যে কেএলৰ লগত যেটো শান্তি চুক্তিৰ এটা প্ৰচেছ চলি আছে এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ যাতে হেকভানা নহয় কোনো ধৰণৰ যাতে ৰাজনীতি কৰা নহয় সঠিকভাৱে যাতে এটা শান্তি চুক্তি প্ৰক্ৰিয়া আগবঢ়ায় আৰু যিসমূহ দাবী প্ৰস্তাৱিত কমতাপুৰ আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ এইখিনি যাতে বাস্তৱ ৰূপত যাতে গঢ় দিয়াৰ এটা প্ৰক্ৰিয়া হাতত লয় আমি এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাম আৰু অনাগত দিনত নিশ্চয় কোচ ৰাজবংশী জনগোষ্ঠীৰ যি ধৰণৰ পিছ পৰি আছে যি ধৰণৰ আমি অৰ্থনৈতিক ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত আমি কিন্তু এটা ডিপ্ৰেড হৈ আছো আমি এই ক্ষেত্ৰত যিসমূহ দল সংগঠনে আমাক আজি বিৰোধ কৰি আছে এই সুযোগতে আমি এই দল সংগঠনক আমি আহ্বান কৰিম আপোনালোকে কোচ ৰাজবংশী জনগোষ্ঠীটো যি ধৰণে আমি জ্বলন্ত সমস্যাত ভুগি আছো যি ধৰণে আমি পিছ পৰি আছো বিভিন্ন দিশত আমি আজি বঞ্চিত হৈ আছো লাঞ্ছিত বঞ্চিত হৈ আছো এটা সময়ত আমাৰ ৰাজ্য আছিল ৰাজ্য হেৰাই আমি যি ধৰণে আজি এটা
আমার একটা গাঁথনি, এটা যদি আমার সংখ্যার একটা গাঁথনি, এই গাঁথনি কিন্তু আমি এটা বেলেগ দিশত আমার মানে গতি কৰি আছে। এই ক্ষেত্ৰত আপোনালোকে আমাক কোনো ধৰণৰ বিৰোধিতা কৰিব নালাগে। আমাক কোচ ৰাজবংশী জনগোষ্ঠী উদ্ধাৰৰ ক্ষেত্ৰত আপোনালোকে একেলগে আমাক সহায় কৰক, সহায়ৰ হাত আগবঢ়াওক। এই ক্ষেত্ৰত আমি সদৌ কোচ ছাত্ৰ সন্থাই আহ্বান জনাইছো। আৰু যি ধৰণে আপচুকে ধৰি বিভিন্ন দল সকলে যি ধৰণে প্ৰতিবাদ বা বিৰোধ কৰি আছে কোচ জনগোষ্ঠী যি ধৰণে আমাৰ ডেভেলপৰ ক্ষেত্ৰত পৃথক ক্ষমতাবোৰ ৰাজ্য গঠনৰ ক্ষেত্ৰত, এই ক্ষেত্ৰত যাতে কোনেও যাতে বিভিন্ন দল সংগঠনে যাতে কোনোজনে আমাক বিৰোধ নকৰে, আমাক যাতে বিৰোধ কৰাৰ পৰিৱৰ্তে কোচ ৰাজবংশী জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আমাক যাতে সহায় কৰে। নিৰ্বাচন আয়োগে যি ধৰণে সমষ্টি পুনৰ নিৰ্ধাৰণৰ এটা চিন্তা চৰ্চা কৰিছে, এই ক্ষেত্ৰত আমি ক'বলগীয়া আছে। এই ক্ষেত্ৰত আমি অসম চৰকাৰ তথা নিৰ্বাচন আয়োগক আমি দাবী জনাম, আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই দাবী জনাম যে কোচ ৰাজবংশী জনগোষ্ঠীৰ বহুত ইতিহাস আছে। আজি কোচ ৰাজবংশী কোনো এটা সমষ্টিতে আজি জিকিব পৰা অৱস্থা নাই। যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস আছিল, বাৰম্বাৰ কিন্তু কোচ ৰাজবংশী জনগোষ্ঠী কিন্তু এটা ডিপ্ৰাইভ কৰা হৈছে। আজিৰ তাৰিখত অসমত যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীক ৰক্ষা কবচ দিব লাগিছিল, যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত চিন্তা কৰিব লাগিছিল, আজি কিন্তু অসম চৰকাৰে ভাৰত চৰকাৰে কৰা নাই। আজি আমি শুনিবলৈ পাইছো যে আমাৰ এটা সময়ত যি আমাৰ ৰাজ্য আছিল চিদিলি ৰাজ্য, এই চিদিলি ৰাজ্যৰ পৰাই কিন্তু চিদিলিৰ এটা যে সমষ্টিৰ এটা নাম কিন্তু আজিৰ তাৰিখত হৈ আছে বা বৰ্তমানো আছে। আমি শুনিবলৈ পাইছো বিভিন্ন মিডিয়াৰ যোগেদি হওক, বিভিন্ন এজেন্টৰ পৰা যে চিদিলিৰ যিটো সমষ্টিৰ নামাকৰণ আছে এইটো বোলে চেঞ্জ কৰিব। আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই অসম চৰকাৰ তথা ভাৰত চৰকাৰ আমি দাবী জনাম যে এইটো কোনো পধ্যেই চেঞ্জ কৰা নহব, কাৰণ এইটো আমাৰ ইতিহাস আছে তাত। আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি বাৰম্বাৰ দাবী কৰি আহিছো যে আমাৰ যিসমূহ এৰিয়া আছিল কোচ ৰাজবংশী জনগোষ্ঠীৰ এটা সময়ত যি আমাৰ ৰাজ্য আছিল, এই ৰাজ্যৰ ওপৰত যদি কোনোবাই হস্তান্তৰ কৰিব বিচাৰে এইটো কিন্তু সহ্য কৰা নহব। আমি অচিৰেই মুখ্যমন্ত্ৰী, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি লগ ধৰি আমাৰ স্মাৰক পত্ৰ প্ৰদান কৰিম। আৰু আমাৰ যিসমূহ সমষ্টি নিৰ্ধাৰণৰ কথা যিহেতু অসমত চলি আছে, এই ক্ষেত্ৰত আমি অসম চৰকাৰ তথা নিৰ্বাচন আয়োগক আমি দাবী জনাম যে আজি কোকৰাঝাৰ বিধানসভা সমষ্টিত কোনো ধৰণৰ কোচ ৰাজবংশীসকল কোনো ধৰণৰ সুৰক্ষিত নহয়। এই ক্ষেত্ৰত আমি সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত আমি কোকৰাঝাৰ সমষ্টিত আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে দুটা যাতে সিট আমাক সুৰক্ষিত কৰি কোচ ৰাজবংশী জনগোষ্ঠীয়ে প্ৰতিনিধি যাতে ইয়াতে ইলেকশ্যন খেলি জিকিব পৰাকৈ যাতে সমষ্টি নিৰ্ধাৰণ কৰে, এইখিনি আমি দাবী জনাম। আৰু আমাৰ যি আমাৰ বিলেচিপাৰাত এটা সময়ত আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী আছিল, আজি সমগ্ৰ অসমে জানে। আজিৰ তাৰিখত কিন্তু বিলেচিপাৰাত কিন্তু আমাৰ কোচ ৰাজবংশীৰ যিখিনি জনগোষ্ঠীৰ মানুহ আছে, আজি কিন্তু এটা জনসংখ্যাৰ ক্ষেত্ৰত এটা ভাবুকি আহিছে। এই ক্ষেত্ৰত অসম চৰকাৰ তথা বিজেপি চৰকাৰৰ এটা দায়িত্ব আছে যে কোচ ৰাজবংশী জনগোষ্ঠীক ৰক্ষা কবচ দিয়াৰ কাৰণে আৰু কোচ ৰাজবংশী জনগোষ্ঠীটোক এটা মানে ৰক্ষাৰ কাৰণে যি ধৰণে ব্যৱস্থা ল'ব লাগে এইটো কিন্তু অসম চৰকাৰৰ দায়িত্ব আছে। আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই দাবী জনাম যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত অসম চৰকাৰ তথা ভাৰত চৰকাৰে যাতে কোচ ৰাজবংশী যিখিনি অঞ্চল আছে, কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখিনি মেজৰিটি আছে, এই মেজৰিটি এৰিয়াখিনিত যাতে আমাক প্ৰতিনিধি কৰাৰ সুবিধা কৰি দিয়ে নিৰ্বাচন আয়োগে তথা অসম চৰকাৰে, এইখিনি আমি দাবী জনাম। আৰু যিহেতু আমি অচিৰেই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি আমাৰ মেমৰেণ্ডাম আমি প্ৰদান কৰিম। আৰু আমাৰ যিহেতু দৰং আমাৰ তাতে যাতে কেণ্ডিডেট আমাৰ যাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিনিধিয়ে যাতে তাতে নিৰ্বাচন যাতে খেলিব পাৰে আৰু নিৰ্বাচন খেলি যাতে জিকিব পৰাকৈ যাতে সমষ্টি নিৰ্ধাৰণ কৰে, এইখিনি আমি দাবী জনাম। আৰু বিশেষকৈ অসমত কোচ ৰাজবংশী জনগোষ্ঠীয়ে যি ধৰণে বসবাস কৰি আছে, আজি শিক্ষাৰ ক্ষেত্ৰত, ভাষাৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত আমি গোটেইখিনি সামগ্ৰিকভাৱে আজি আমি ডিপ্ৰাইড হৈ আছো। এই ক্ষেত্ৰত আমি বাৰম্বাৰ আমি দাবী কৰি আহিছো যে কোচ ৰাজবংশী জনগোষ্ঠীক পৃথক ক্ষমতাবোৰৰ বিকল্প একো নাই। আমি কিন্তু বাৰম্বাৰ দাবী কৰি আহিছো অসম চৰকাৰ বিজেপি চৰকাৰক যে কোচ ৰাজবংশী জনগোষ্ঠী এটা সময়ত নিজে ৰাজ্য আছিল, এটা সময়ত নিজে শাসন কৰিছিল। আজিৰ তাৰিখত কিন্তু আমি বিভিন্ন ৰাজনৈতিক ক্ষেত্ৰত বিভিন্ন সমস্যাত আমি জৰ্জৰিত হৈ আছো। আৰু ক'বলৈ গ'লে আমি টোটালি এটা ডিপ্ৰাইড হৈ আছো। এটা সময়ত যদি অসম চৰকাৰ তথা বিজেপি চৰকাৰ যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ সুৰক্ষা বা ৰক্ষা কবচ কৰি নিদিয়ে, এটা সময়ত কিন্তু কোচ ৰাজবংশী জনগোষ্ঠী যি ধৰণৰ
আগ্ৰাসৰ হৈ আছে, যি ধৰণৰ ধ্বংসৰ এটা মানে অৱস্থাত ঠেলি দিছে। বিভিন্ন এৰিয়াত বিভিন্ন সমস্যায় কোচ ৰাজবংশী জনগোষ্ঠীৰ যি ধৰণৰ আন্তঃগাঁথনি এটি কিন্তু নাইকিয়া হৈ আছে। আমি এই ক্ষেত্ৰত অসম চৰকাৰ ভাৰত চৰকাৰ আমি দাবী জনাম যে প্ৰথমতে কোচ ৰাজবংশী জনগোষ্ঠীক ৰক্ষা কৰিব লাগে, আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত আমাৰ কিন্তু বিকল্প একো নাই। আজি বিভিন্ন সময়ত আমি দেখিবলৈ পাইছো যে কোচ ৰাজবংশী জনগোষ্ঠী যেতিয়া নেকি পৃথক কৰ্মতাবোৰৰ কথা আহে, গোটেই কিছুমান বুদ্ধিজীৱী বা কিছুমান আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক বেয়া পাই আমাৰ মাজত এটা বিৰোধিতা কৰা আমি দেখিবলৈ পাইছো। এই ক্ষেত্ৰত আমি এইসকল ব্যক্তিক আমি কুৱেশ্যন কৰিব বিচাৰিছো যে কোচ ৰাজবংশী জনগোষ্ঠীৰ আপোনালোকে কোনো ধৰণৰ ইতিহাস আপোনালোকে নজনাকৈ, কোচ ৰাজবংশী জনগোষ্ঠীৰ আপোনালোকে কোনো ধৰণৰ হিষ্ট্ৰী নজনাকৈ আপোনালোকে বিৰোধিতা কৰিব নালাগে। কাৰণ আপোনালোকে আহক, আপোনালোকে বিশেষকৈ নামনি অসমত আহক, কোচ ৰাজবংশী জনগোষ্ঠী কি ধৰণে বসবাস কৰি আছে, কি ধৰণে জীৱন নিৰ্বাহ কৰি আছে আপোনালোকে চাই যাওক। আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ ন্যায্যতা আছে নে নাই, কোচ ৰাজবংশী জনগোষ্ঠীৰ পৃথক ক্ষমতাবোৰ এটা সময়ত আছিলে নাই, আপোনালোকে হিষ্ট্ৰী অধ্যয়ন কৰক, তাৰপিছত আপোনালোকে বিৰোধী মন্তব্য আগবঢ়াব। এই ক্ষেত্ৰত আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই যিহেতু আমি দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আছো আমাৰ পৃথক ক্ষমতাবোৰ, আমি দেখিবলৈ পাইছো কিছুমানে আমাক কৈ থাকে যে আপোনালোকে ইতিমধ্যে KAC গঠন কৰি দিছে। এই ক্ষেত্ৰত আমি ক'বলৈ এইখিনি বিচাৰিম যে বৰ্তমানৰ KAC যিখন গঠন কৰি দিছে অনলি নাম মাত্ৰ। আজিৰ তাৰিখত এটা ডিচি ডিচিজনে আজি আমাৰ ক্ষমতাবোৰৰ যি আমাৰ যিখিনি আমাৰ ইণ্টাৰিম বডি গঠন কৰি দিছে, আজি ডিচিয়ে কথা নুশুনে। আমি দেখিবলৈ পাইছো KAC নামত কোনো ধৰণৰ একো নাই, একদম টোটালি ফাংচনলেছ। এই কাৰণে আমি ক্ষমতাবোৰৰ বিকল্প একো নাই, ক্ষমতাবোৰ আমাক লাগিবই। আৰু ক্ষমতাবোৰ যদি নিদিয়ে, ক্ষমতাবোৰ যদি নিশ্চয় অহা 2024 যি আমাৰ লোকসভা নিৰ্বাচন আছে তাতে অসম চৰকাৰ তথা বিজেপি চৰকাৰ ইয়াৰ কিন্তু ফল ভোগ কৰিব লাগিব।